Hi guys, Assalamualaikum. আজি মই ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ কৰি দিলোঁ। মাছ বেপাৰী আহিছিল। ৰাতিপুৱা মানে 10টা বাজিছে দেই। মাছ বেপাৰী আহিছিল, মাছ বেপাৰীৰ পৰা মাছ ৰাখিলোঁ। আৰু ইফালে ইয়াৰ মেওকে আকৌ লাগি গৈছে আৰু খাবৰ কাৰণে। সেয়া গাটো হোৱা মাৰি দিব আহি কেনে ধুনীয়াকৈ। আৰু মই মাছখিনি বাছি লওঁ। এইখিনি মাছতে 100 টকা আধা কেজি মাছ। কি হ'ব? আৰু ইফালে মই মাছটো বাছি লওঁ, লগতে মুৰ্গী মেকুৰীয়ে খাব বহি গৈছে। আৰু ইফালে আব্বাই কচু আনিছিল বজাৰৰ পৰা, আলু কচু নেকি বা মই নাম নাজানো, আপোনালোকে জানিলে জনাব। এইটো মই কাটি বাছি লওঁ বনাবৰ কাৰণে। পুষ্পাৰ এক্টিং দি আছে দে ৰিয়ান দে জোকে কানি ইচ্ছা। আকৌ আমাৰ ইফালে আজি ৰিয়ানে পুষ্পাৰ এক্টিং দি আছিল, তাকে দিব দিলে লাজতে নিদিয়া। আৰু ইফালে মই কেৰাহীটো পাতি দিলোঁ, তেলখিনি গৰম হ'বলৈ। আৰু ইফালে মাছখিনিত হালধি নিমখ সানি লৈছোঁ। আৰু ইফালে তেলটো গৰম হৈছে, মই মাছ পেলাই দিম। আৰু মাছখিনি বঢ়িয়াকৈ হৈ গ'ল। তাৰপিছত মই তেলখিনিতে পিঁয়াজ জলকীয়া এনেকৈ পেলাই দিলোঁ। আৰু ইফালে পিঁয়াজখিনি অলপমান ভাজি লৈ কেনে তাৰপিছত মছলা দিম। আৰু মই পিঁয়াজখিনি অলপমান ৰঙা হ'বলৈ দিছোঁ। তাৰপিছত ইয়াতে মই নিমখ, হালধি গুড়া, জলকীয়া গুড়া, জিৰা জালুক আৰু ৰহুন বটি পেলাই দিলোঁ। সেইখিনি অলপমান মজিবলৈ দিলোঁ। অলপমান মজাৰ পিছত অলপমান পানী দিছোঁ, দি পেলাই আৰু অলপমান টাইম মজাম। মজোৱা হ'লে মাছখিনি পেলাই দিম মই। আৰু এতিয়া মজোৱা হৈ গ'ল, মাছখিনি পেলাই দিলোঁ। মাছখিনি অলপমান পানী দি পেলাই অলপমান টাইম সিজিব দিম। মাছখিনি পানী দি পেলাই সিজিব দি থৈ দিম অলপমান টাইম। তাৰপিছত ৰিয়ানক কৈছিলোঁ অলপমান ধনিয়া ছিঙি লৈ আহে বুলি। ইয়া আমাৰ ধনিয়া ছিটিয়াইছিলোঁ, এইখিনি ধনিয়া তাৰপৰা এপাত এপাতকৈ ছিঙি আছে। আমাৰ ৰিয়ানে অৱশ্যে ঘৰৰ কাম কৰি বহুত ভাল পায়, যি কওঁ তাকে শুনে। আৰু ইফালে মাছখিনি মজিল, মই এইখিনি উঠাই থৈ পেলাই তাৰপিছত ইয়াতে আলু কচু নেকি সেইটো মানে দি দিম। আলু কচুবোৰ আৰু মই ইয়াৰ মাজতে এটা কথা কওঁ, আশাখন লেতেৰা হৈ থকাৰ বাবে কোনো যাতে একো বেয়া কমেণ্ট নিদিয়ে, মুচিবলৈ টাইম পোৱা নাই। আৰু এইখিনি বৰ ধুনীয়াকৈ লাৰি পেলাই গোটেইখিনি মছলা মানে চব পিনে লাগিব দিছোঁ, ভালকৈ লাৰি দিছোঁ। লাৰা হ'লে ঢাকনি মাৰি দিম। আৰু মই আৰু ইফালে মই ঢাকনি গুচাই চাম কিমানখিনি আগবাঢ়িছে, চব্জিখন সিজিছে নে নাই। তাৰপিছত এয়া মই লাৰি দিছোঁ, ভাঙিও চাইছোঁ, বৰ ধুনীয়াকৈ ভাঙি গৈছে, সিজিছে। বহুত টাইম নালাগে বাৰু এইখন বনোৱাতে, আলুখিনি ভাল হয়, খায়ো ভাল লাগিব, টেষ্টি লাগিব চাগে। ইয়াতে মই পানী অলপমান দিম, দি পেলাই ঢাকন মাৰি থ'ম অলপমান টাইম। এইটো সিজিব লাগিব। আলুটো সিজিলে বৰ ধুনীয়াকৈ মানে কি বিজল টাইপৰ হয়, ভাল লাগে খাই পেলাই। আৰু ইফালে ঢাকনি গুচাই মই ধনিয়া দি দিলোঁ, দি পেলাই অলপমান লাৰি দিম। লাৰি দি পেলাই আৰু অলপমান পানী দিম। পানী দি কেনে তাৰপিছত মই মাছ পেলাই দিম ইয়াতে। মাছখিনি পেলাই অলপমান পানী দি পেলাই উতলিবলৈ দিম, উতলিবলৈ থৈ দিম। এক উতল আহিলে নুমাই দিম। আৰু তাৰপিছত আৰু ইফালে উতল আহি গৈছে চব্জিখনৰ, দেখিয়ে মানে খাওঁ লাগি গৈছে মোৰ। আৰু এয়া নুমাই থলোঁ, দেখাত
ভালে হৈছে বাৰু আপোনালোকে এবাৰ বনাব জানে তথাপি মই দেখাইছোঁ মই কেনেকৈ বনাওঁ আৰু ইফালে মই ৰিয়ানৰ কাৰণে ৰিয়ানে সেয়া চব্জি নাখায় বাবে তাৰ কাৰণে আলু আৰু মাছ বনাম ইফালে কেৰাহী দি দিছোঁ তেলটো গৰম হ'বলৈ মাছটো বাৰু ফ্ৰাই কৰি লৈছোঁ তেতিয়াই ইফালে পিঁয়াজো দি দিলোঁ ইয়াতে মানে জ্বালা চালা নিদিওঁ সেনেকৈ বনাম জুইটো অলপমান কমাই ল'ম মই নহ'লে জ্বলি যায় পিঁয়াজখিনি আৰু ইফালে পিঁয়াজখিনি ৰঙা হ'লে মই মানে মছলাখিনি পেলাই দিম ইফালে জিৰা জালুক লৈছোঁ আৰু হালধি গুড়া লৈছোঁ নিমখ লৈছোঁ আৰু নহৰু লৈছোঁ মই নহৰু মানে মাছৰ আঞ্জা বনালে নহৰু দিওঁৱে বহুতে নিদিয়ে নহৰু বহুতে বেয়া পায় অকল জিৰা জালুক দি বনায় কিন্তু মই ভাল পাওঁ বাবে মই দিওঁ আৰু অৱশ্যে মোৰ শাহু মাহঁতে নিদিয়ে আৰু ইয়াতে মই আলু পেলাই দিলোঁ মাছখিনি যাতে ফ্ৰাই কৰি থোৱাই আছে লাষ্টত দিলেও হ'ব মই আলু পেলাই দিছোঁ দি কিনে অলপমান পানী দি মজিবলৈ দিম আৰু বহুতে জানে কিছুমানে ক'ব আকৌ যে এইটো বনোৱা আমি জানোৱে কিয় দিব লাগে ৰেচিপি বুলি নহয় মই মানে ঘৰত কেনেকৈ বনাওঁ কি সেইটোহে দিছোঁ আপোনালোকে যদি বেয়া লাগে নাচালে হ'ল এইফালে আলুখিনি সিজি গ'ল তাৰপিছত মই মাছখিনি দি দিলোঁ ৰিয়ানৰ দুবেলাৰে বনাইছোঁ মই চব্জিখন মানে কি দুপৰীয়াও খাব আৰু ৰাতিও খাব আমাৰ ৰিয়ানে আকৌ চব্জিৰে ভাত নাখায় বাবে মাছ কণী বা কিবা এটা দিবই লাগে সেইকাৰণে মই দুবেলাৰ বনাই থৈ দিছোঁ আৰু কিনো কাম কৰি আছে কদমৰ গছ কাটি কিনে মানে কি ঠাৰিবিলাক কাটি থোৱা আছিল সি লৈ আহিছে বাহিৰৰ পৰা আনি পেলাই এয়া খৰি বোলে কৈছিলোঁ নহয় ইয়াৰ বহুত চখ এইবিলাক মোক খৰি কাটি দি আছে আৰু এয়া আৰু খুচি উগি আছে আৰু ইফালে দুপৰীয়া গা পা ধুই উঠি খাব লৈছোঁ নিমখ জলকীয়া ভাত আৰু ইয়াৰ চব্জিখন লৈছোঁ মই এক বাতি লৈছোঁ আৰু ইফালে ৰিয়ানে খাই উঠিল আৰু ইফালে ৰিয়ানে পঢ়ি আছে মই তাৰ লগতে বহি মোৰ মানে ভিডিঅ' এডিট কৰি আছোঁ লগতে তাৰ ভিডিঅ' বনাইছোঁ আৰু আপোনালোকৰ যদি মোৰ ভিডিঅ'বিলাক চাই ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই বাই আসসালামু আলাইকুম